हेलो फ्रेंड्स, ভালে আছেনে সকলোৱে? ইমান গৰম পৰিছে হয়নে নহয়? এই গৰমত কি বেলেগ ৰেচিপি লৈ আহা নাই, এটা আমৰ কেকৰ ৰেচিপি লৈ আহিছোঁ। সকলোৱে ভাল পাব, বিশেষকৈ সৰু ল'ৰা ছোৱালীবিলাকে, কাৰণ আমটো সিহঁতৰ চবৰে প্ৰিয় ফল হয় আৰু আমেৰে বনোৱা যিকোনো বস্তু তেওঁলোকে ভাল পায়। আমৰ কেকটোনো মই কেনেকৈ বনাইছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আহকচোন মই কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাম। প্ৰথমতে আম লৈছোঁ মই দুটা আৰু একদম পকা আম লৈছোঁ, আহ নথকা। তাৰ লগতে মই চেনিখিনি মিহলাই লৈছোঁ আৰু ৰিফাইন তেল লৈছোঁ। একদম সমান সমান পৰিমাণৰ, আপোনালোকৰ যদি মেজাৰিং কাপ আছে নহয়তো বাতি, যিকোনো বাতিত আপোনালোকে ল'ব পাৰে, কিন্তু প্ৰত্যেকটো বস্তু একে সমানৰ হ'ব লাগিব। আৰু এইখিনি গোটেই মিলোৱাৰ পিছতে মই চুজিখিনি অলপ অলপকৈ লৈ পেলাই মিলাই দিম। চুজিখিনি মিক্সিত মই একদম গুড়ি বনাই লৈছোঁ, যাতে গুড়িবিলাক বেছি গোটা নহয়, মিহি হয়, তেতিয়া খাই ভাল লাগিব। আমেৰে আপোনালোকে কেক বনাইছেনে নাই বাৰু? যদি বনাইছে আপোনালোকেনো কেনেকৈ বনায় আমাক জনাবচোন। চুজি অকণমানকৈ লৈ পেলাই মিক্স কৰি ল'ব, তেতিয়া মিহলাওঁতে বেছি কষ্ট নহয়। ঠিক এনেকুৱা ধৰণৰ হ'ব লাগে, অকণমান গোটা পনীয়া নহয় যাতে। আৰু আমটোৱে মেইন, যিহেতু আমটো একদম পকা আৰু মিঠা হ'লে বিৰাট টেষ্ট হয়। আৰু মই লৈছোঁ ইয়াতে বেকিং পাউডাৰ এচামুচ আৰু বেকিং ছ'ডা 1/4 চামুচ লৈছোঁ, বেছি লোৱা নাই। আৰু এইখিনি গোটেই ভালকৈ মিহলাই ল'ম। মিহলোৱাৰ ওপৰত গোটেই কথা, যিসকলে কেক বনায় তেওঁলোকেতো জানেই। অকণমান ইলাচি গুড়ি ছটিয়াই দিছোঁ যাতে গোন্ধটো ভাল হয়। আমৰ কেক এনেই সোৱাদযুক্ত হয়, খাই ভাল লাগে। গোটেইখিনি মিহলোৱাৰ পিছতে মই পাত্ৰ এটাত উলিয়াই ল'ম। আৰু কণী ব্যৱহাৰ কৰা নাই, সেইটো চবতকৈ ভাল কথা, কাৰণ গৰমত এগলেছ কেক বেছি ভাল খাবৰ কাৰণে। আৰু যিটো পাত্ৰত মই কেকখিনি বনাম সেইটো পাত্ৰত মই বাটাৰ মিহলাই লৈছোঁ। গোটেই পাত্ৰটোত বাটাৰ মিহলাই ল'ম, লৈ পেলাই তাত বাটাৰ পেপাৰ এখন দি দিম। দি দিয়াৰ পিছতে কেকৰ বেটাৰখিনি মই তাৰ ওপৰত ঢালি দিম। আৰু বেটাৰখিনি ঢালি দিয়াৰ পিছতে অকণমান থপথপাই দিব পাত্ৰটো, যাতে মাজত খালী ঠাই নাথাকে। ঠিক এনেকুৱা ধৰণৰ হ'লে আপোনাৰ কেকটো বিৰাট ধুনীয়া হ'ব। গোটেই কেকটোৰ আমটোৱে মেইন হয়, যাতে আমটো পকা আৰু বিৰাট ধুনীয়া টেষ্ট হয়, তেতিয়া খাই কেকটো বহুত ধুনীয়া লাগিব। চুজিৰ সলনি আপোনালোকে ময়দাও ল'ব পাৰে। আৰু ওপৰত মই কেইটামান আলমণ্ড কাটি দি দিছোঁ। আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুট ইউজ কৰিব পাৰে। আলমণ্ড আৰু পিস্তাখিনি মই অকণমান থপথপাই দিম, যাতে ফুলতে মাজত আহি নাযায়। গোটেইখিনি অকণমান চামুচেৰে সোমাই দিম, যাতে কেকৰ লাগি ধৰে আৰু যেতিয়া কেকটো ফুলি উঠে তেতিয়া মাজত আহি নাযায়। এই গোটেইখিনি হৈ যোৱাৰ পিছতে মই এইখিনি কেৰাহী এটাত দি দিম। যিহেতু মই অভেন ব্যৱহাৰ কৰা নাই, কেৰাহীটো আধা ঘণ্টাৰ আগতে নিমখ দি পেলাই মই প্ৰিহিট কৰি লৈছোঁ। আৰু বাচনটো থৈ পেলাই মই ঢাকি দিম ঠিক 55 মিনিট বা 1 ঘণ্টাৰ কাৰণে। মাজতে আপোনালোকে চাই থাকিব। আৰু যিহেতু ল'ৰাটোৰ জন্মদিন আছিল, সেই উপলক্ষে আমৰ কেকটো বনোৱা গৈছিল। আপোনালোকেও বনাই চাব, সৰু ল'ৰা ছোৱালীবিলাকে খাই বহুত বেছি ভাল পায় আৰু আপোনালোকেও ভাল পাব। এই গৰমত আপোনালোকে আমেৰে কেক বনাই খাওকচোন, কেনেকুৱা লাগিব আপোনাক জনাব। এয়া চাওক, দেখাত ইমান ধুনীয়া হৈছে নহয়নে বাৰু কেকটো? কেনেকুৱা পালে আমাক জনাব। আজিলৈ আহিলোঁ তেন্তে, ধন্যবাদ থাকিল সকলোলৈ।